নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পোহৰ পিক্সলৈ স্বাগতম জনাইছোঁ। আজি এটা বৰগীতৰ শ্বুটিং মোৰ ভিডিঅ'ত যে দেখিছিলে সুৰজ মুক্তিয়াৰ তেওঁলোকে এটা বৰগীতৰ শ্বুটিং কৰিব হাঁহিলা বিলত তালৈকে গৈ আছোঁ। ওলাই আহিছেহে এই মাত্ৰ। ক'ত যাম আমি এতিয়া? হাঁহিলা বলক আপোনালোকেও চাই থাকক ব্লগটো। আমাৰ লগত কোন যাব? আমাৰ লগত এতিয়া যোনটো মানে গীতৰ যোনটো পৰিৱেশ কৰিব গৌৰাংগ তাক পিকআপ কৰি দিওঁ। তাৰপৰা যাম মই ৰিচেণ্টলি গৈছিলোঁ আমাৰ যোনটো বৰগীত প্ৰজেক্ট যোনটো 3rd নম্বৰ বৰগীত তাৰ আজি ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ আগৰ ভিডিঅ'টো লিংক থাকিব, আপোনালোকে চাই ল'ব যদি চোৱা নাই। আমাৰ কোৰিঅ'গ্ৰাফাৰ হাই কৈ দিয়া। আমি গানটো ডাইৰেকশ্যন কৰি আছোঁ কোৰিঅ'গ্ৰাফাৰ। পৰিকল্পনাটো হৈছে ৰাইজে বৰগীত গুৰুজনাৰ অপূৰ্ব সৃষ্টি শংকৰদেৱ আৰু মাধৱদেৱৰ, গতিকে মাধৱদেৱৰ এটি বৰগীত আমি কৰি আছোঁ। আজি আমি গৈ আছোঁ, গানটো আজি কমপ্লিট আমি কৰিম। ৰাইজে আশা কৰোঁ যে ৰাইজে আদৰি ল'ব গানটো। খুব ভাল হৈছে, যিগৰাকী গানটো গাইছে যোনে খুব ভাল গাইছে, গতিকে আমি আশাবাদী যে ৰাইজে আঁকোৱালি ল'ব আৰু বৰগীতৰ এই গুৰুজনাৰ সেই যিটো মহত্ব সেইটো আমি ৰাখি পেলাই কামখিনি কৰিব বিচাৰিছোঁ। আশা কৰোঁ ৰাইজে আদৰি ল'ব। নাই আগতেও কৰিছোঁ। ইয়াৰ আগতে গান হিচাপে 3টা কৰিলোঁ আৰু বাকী শ্বৰ্ট ফিল্ম ডাইৰেকশ্যন কৰোঁ, এক্টিঙো কৰোঁ। ইয়াৰ আগতে এটা কভাৰ ছং কৰিছিলোঁ, সেইটো ৰাইজে আদৰি লৈছিলে অৱশ্যে। তাৰ আগৰ প্ৰথম যিটো গান আছিলে সেইটো আদৰি লৈছিলে, সেইটো পৱনৰ আছিলে, মোৰ এজন বন্ধু, খুব ৰাইজে আদৰি লৈছিলে সেই গানটো। এখন 1 এক কৰিছিলোঁ, প্ৰায় এতিয়ালৈকে 40টা শ্ব' কৰিছোঁ জীৱন জিন্দাবাদ। গোটেই অল ত্ৰিপুৰালৈকে গৈছোঁ মানে, তো আসামটো কৰিছোঁৱেই, বাহিৰতো কৰিছোঁ। 40টা শ্ব' কৰিছোঁ এতিয়ালৈকে। মই ক্লাছ 10ৰ পৰা আৰম্ভ কৰিছিলোঁ। নগা কলেজত 4 বছৰ বেষ্ট এক্টৰ। নগা কলেজত একেৰাহে 4 বছৰ বেষ্ট এক্টৰ আছিলে। ৰূপান্তৰটো আমি আমাৰ এটা ৱেব কালচাৰেল ৱেব পৰ্টেল ৰূপান্তৰ। এইটো আচলতে আমাৰ এটা অৰ্গেনাইজেশ্যন, আমাৰ কালচাৰেল সমাজ সাহিত্যৰ সংস্কৃতিৰ লগত আমি আজি প্ৰায় 2011 চনত এই চুনু আছে, এই সুৰজো আছে আমাৰ জড়িত হৈ। গতিকে আমি গোটেইকেইজন ইউথ লগ লাগি 2011 চনতে আৰম্ভ কৰিছিলোঁ। সেইটোৱে নুশুনা, বৰগীতো নুশুনা হৈ গৈছে আজিকালি, অলপ বেলেগ এটা হেৰিয়াত গৈছে। গতিকে আমি আশা কৰোঁ যে বৰগীতটো অবিহনেতো একো হ'বই নোৱাৰে সৃষ্টি। গতিকে আমি বৰগীতটো যে নতুন প্ৰজন্মই আদৰি লয় আৰু তেওঁলোকে আদৰি ল'ব পৰাকৈ আমি কামখিনি কৰিছোঁ। গুৰুজনাৰ সৃষ্টি সেইটোক আমি পাহৰি পেলাই বেলেগ ল'ব নোৱাৰোঁ কেতিয়াও। শ্বুটিং স্পট পাই গ'লোহি। শ্বট আৰম্ভ হ'ব এতিয়া। আমি আহিছোঁ এই আহত গছজোপাৰ তলত শ্বট ল'ব। প্ৰথম শ্বটটো কি লোৱা হ'ব? প্ৰথম শ্বটটো আমাৰ ৰুমটো কলি কৃষ্ণ এটা আছে, মৰম লগা কৃষ্ণ এটা আছে দেখোন আপোনালোকক। মৰম লগা, খুব ধুনীয়া লাগে। চাওক কি হয়। মৰম লগা কৃষ্ণ পোৱালিটো। কি নাম তোমাৰ? কি নাম? আচুৰ্য বৰা। এই বৰগীতৰ সকলো মেম্বাৰক আমাৰ সুৰজে চিনাকি কৰি দিব। ৰিকু যোনে বাঁহী বজাইছিলে আমাৰ বৰগীতত, বাঁহী বাদক। আৰু কেমেৰা পাপলি দা বহুত চিনাকি। এইফালে সন্তোষ আছে। তোমাৰ নামটো? সঞ্জীৱ। গৰমক চিনি পাইছে? গৰমক চিনাকি কৰি দিছে, আপোনালোকে দেখিছে? পাইছিলোঁ। নামটো? কৈতে কেনেকুৱা লাগিছে গানটো? বহুত বেছি ভাল লাগিছে। এইটো মোৰ প্ৰথম কৰিছোঁ বাৰু, তথাপিও বহুত বেছি ভাল লাগিছে। কিমান দিনৰ আগৰ পৰিকল্পনা আছিলে? লকডাউনতে, বেছি দিনৰ নহয়। আজি কি কাম হ'ব ইয়াত? ইয়াত এতিয়া গানটো অলৰেডি হৈ গৈছে,
এতিয়া শ্বুটিংটো হ'লেই আৰু ভিডিঅ'টো হৈ যাব। এইফালে কোন হে ভিডিঅ' পাত্ৰীয় হয়, নামটো নমস্কাৰ, মোৰ নাম শ্ৰী শিৱানী বৰা। শিৱানী বৰা হয়, আজি হিৰ'ইন মোৰ যোনটো বৰগীত প্ৰজেক্ট আমাৰ যোনটো বৰগীত প্ৰজেক্ট ৰিকু ই মানে এনেকুৱা সহায় কৰিছে মোক আৰু সি নোহোৱা হয় চাগৈ মই এইটো প্ৰজেক্ট আজি নহয় কৰিব নোৱাৰিলোঁ হয়। এই দুটা গান যোনটো কৰিলোঁ সেই দুটা গান কৰিব নোৱাৰিলোঁ হয়। আমি এতিয়া ভাবিলোঁ প্ৰজেক্ট এটা কৰিম আৰু ই বহুত ভাল লাগে, চিনি পায় তাক বাঢ়িব যায়। পৰিকল্পনা কিমান দিন পৰিকল্পনা মানে এতিয়াৰ এই গীতটোৰ পৰিকল্পনা বৰ বেছি সময় নহয়। মই একচুৱেলি তাইক মই হেৰি পাইছিলোঁ কি কয় মই তাইৰ ভিডিঅ' এটা মোক শ্বেয়াৰ কৰিছিল ল'ৰা তাই, ত' তাইৰ মাতটো ভাল লাগিলে, সেইকাৰণে মই তাইক কণ্টেক্ট কৰিলোঁ কিবা এটা কৰি বৰগীতটো গোৱালোঁ। আমাৰ দুটা গান আগৰ দুটা গান পৱনে গাইছিলে, পৱন আৰু ভাইলিনা বাই গাইছিলে 3 নম্বৰ, আৰু আমাৰ 4 নম্বৰ যোনটো আহিব পদ্যুতা আহিব, 4 নম্বৰ পদ্যুতা আহিব। সেইটো ওৱান অফ দ্য বেষ্ট চাগৈ আজিলৈকে যোনটো কৰিম বেষ্ট কথা কয় সেইটো মানে সেইটো আমাৰ প্ৰজেক্ট বহুত দিনৰ প্ৰথম আমি সেইটোৱে কাম লৈছিলোঁ, এতিয়ালৈকে সেইটোৱে অকণমান অসুবিধাৰ কাৰণে আৰু সেইটো মানে লাষ্টলৈকে ৰখি আছোঁ। এতিয়া বাঁহীৰ সুৰ এটা শুনাব আপোনালোকেও এবাৰ খেলি দিয়া আছে। কিমান দূৰ আগবাঢ়িছে শ্বুটিঙৰ কাম? শ্বুটিং প্ৰায় শেষ হওঁ অৱস্থা আৰু বেছি সময় নাই। এয়া নামঘৰৰ ভিতৰত আছে, এয়া ৰাইজ বহি আছে। তুমি যে ইমান ধুনীয়া ধুনীয়া বাঁহী বজাইছিলা, ক'ত শিকিছিলা? বাঁহী শিকিছিলোঁ মই দীপক শৰ্মা ছাৰৰ ওচৰত, নগাঁৱৰ খুটিকটীয়াৰ দীপক শৰ্মা ছাৰৰ ওচৰত শিকিছিলোঁ বাঁহী। ক'ত বজাইছা মানে বাঁহী প্ৰগ্ৰাম কৰিছা? প্ৰগ্ৰাম মানে মইতো প্ৰগ্ৰাম ষ্টাৰ্ট কৰা বেছি দিন হোৱা নাই, প্ৰায় 2 বছৰমান হৈছে প্ৰগ্ৰাম কৰিবলৈ আৰম্ভ কৰা। অসমৰ বহুত জেগাত কৰিছোঁ প্ৰগ্ৰাম, বিশেষকৈ আৰম্ভণিতে দিহানামৰ প্ৰগ্ৰাম কৰিছিলোঁ। তাৰপিছত লাহে লাহে বিহু প্ৰগ্ৰাম আৰম্ভ কৰিলোঁ, ষ্টেজৰ যিটো বিহু প্ৰগ্ৰাম ফ'ক বিহুটো সেইটো আৰম্ভ কৰিলোঁ বিহু গ্ৰুপৰ লগত। বাঁহী বজাইছিলোঁ আৰু লগতে পেঁপাও বজাইছিলোঁ, বাঁহী পেঁপা দুইটা। তাৰপাছত তেনেকৈ অসমৰ বিভিন্ন জেগাত ইফালে আপোনাৰ হাইলাকান্দি কৰিমগঞ্জৰ সেইফালেও গৈছোঁ তেনেকৈ প্ৰগ্ৰাম কৰিবলৈ, আৰু অসমৰ বাহিৰত আমাৰ অসম চৰকাৰৰ আণ্ডাৰত গৈছোঁ, ৰাজস্থান, তাৰপিছত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম, তেনেকৈ মানে অসমৰ সংস্কৃতিটো দেখুৱাবলৈ তেনেকৈ গৈছোঁ। কিমান চনৰ পৰা কাম কৰি আছা? মইতো মানে বাঁহী বজাবলৈ আৰম্ভ কৰা মোৰ 3 বছৰমানহে হৈছে। তাৰপিছত প্ৰগ্ৰাম কৰিবলৈ 2 বছৰমান হৈছে আৰু আৰম্ভ কৰিছোঁ। সৰুৰ পৰা বাঁহীৰ প্ৰতি ইণ্টাৰেষ্ট আছিল নে? নাই, সেই বুলি ক'ব নোৱাৰোঁ। মই আগতে মানে বাঁহীৰ লগত জড়িত নাছিলোঁ, মই আচলতে খোলহে বজাইছিলোঁ আগতে। খোল, নাগাৰা, ঢোল তেনেকৈ মানে লেডাৰৰ লগত জড়িত আছিলোঁ, সুৰ বাদ্যৰ লগত জড়িত নাছিলোঁৱে মই। তাৰপাছতহে মানে নাজানো ক'ৰ পৰা কেনেকৈ, আচলতে গাঁৱৰে দাদা এজনে বাঁহী বজাইছিলে, তেওঁক দেখিয়ে মানে মোৰো মন গ'ল বাঁহী বজাবলৈ। তাৰপিছত তেওঁৰ পৰা অনুপ্ৰাণিত হৈ আজি এইখিনি পৰ্যায় পাইছোঁ। খুব ধুনীয়া বাঁহী বজায়, মোৰ ভিডিঅ'ত আপোনালোকে চাবলৈ পাব তেওঁ বাঁহীৰ সুৰ।
সিফালৰ পৰা আহিছে কিমান বাঢ়ি আছে ইয়াত বাহিৰতো একোৱেট হিচাপটো ময়ো নাজানো ঘৰটো আছে অলপ এয়া বহুত লাষ্টত ন আৰু ক্লাছত শেষ হ'ব কামখিনি কেনেকুৱা লাগিলে সুন্দৰ একদম মানে আচলতে বৰগীত বস্তুটো কি আৰু শুনিলেই মন প্ৰাণ ভাল লাগিছে এতিয়াতো আমি নিজে গাইছোঁ বজাইছোঁ গতিকে কেনেকুৱা লাগিব আপোনালোকে ভাবক আজি ভিডিঅ'ত ইমানে বাই বাই চবেই চাব আদৰি ল'ব বুলি আশা ৰাখিলোঁ